নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি ক'বলৈ ওলাইছোঁ ইণ্ডিয়াৰ মিনি আফ্ৰিকাৰ এখন গাঁও, কিন্তু সুবাসেৰে ভৰা। হয়, মই কৈছোঁ গুজৰাটৰ জাম্বুৰ গাঁৱৰ কথা। এখন গাঁও য'ত আফ্ৰিকাৰ বংশধৰ লোকসকলে আজিও নিজৰ পৰম্পৰা, নৃত্য আৰু সংগীত সংৰক্ষণ কৰি ৰাখিছে। আৰু আশ্চৰ্যকৰ কথা, বিশেষকৈ এই গাঁওখনত জৰুৱা শিশু জন্ম হয় বুলি লোককথা আছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত জানো আহক জাম্বুৰ গাঁৱৰ ইতিহাস আৰু সিদ্ধি জনগোষ্ঠীৰ কাহিনী, তেওঁলোকৰ জীৱন, সংস্কৃতি আৰু জৰুৱা শিশু জন্মৰ এই আশ্চৰ্যকৰ কাহিনী। প্ৰায় ৭০০-৮০০ বছৰ আগৰ কথা। আৰৱ দেশৰ বেপাৰীসকলে আফ্ৰিকাৰ ইথিঅ'পিয়া, কেনিয়া, তাঞ্জানিয়া আদি দেশৰ পৰা মানুহক ভাৰতলৈ আনিছিল। তেওঁলোকে কিছু মানুহক সৈনিক আৰু কিছু মানুহক দাস হিচাপে লৈ আহিছিল। এইসকল মানুহ পশ্চিম ভাৰতৰ গুজৰাট অঞ্চলত আহি বসতি স্থাপন কৰে আৰু সময়ৰ সৈতে তেওঁলোকে ভাৰতীয় সমাজৰ অংশ হৈ পৰে। এই আফ্ৰিকান বংশধৰ লোকসকলক আজিৰ দিনত সিদ্ধি জনগোষ্ঠী বুলি জনা যায়। তেওঁলোকে নিজৰ মুখমণ্ডল, কণ্ঠস্বৰ আৰু সংগীতত আফ্ৰিকাৰ ছাঁ লৈ আহিছে। আৰু তেনে এখন সিদ্ধি গাঁও হ'ল জাম্বুৰ। সিদ্ধি জনগোষ্ঠীৰ লোকসকল বৰ্তমান গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হায়দৰাবাদত দেখা যায়। কিন্তু জাম্বুৰ হৈছে তেওঁলোকৰ সংস্কৃতিৰ জীৱন্ত মঞ্চ। তেওঁলোকৰ মুখত আফ্ৰিকান চেহেৰা, ক'লা ত্বক, দীঘল চকু, ঘন চুলি যেন আফ্ৰিকাৰ কোনো গাঁৱৰ পৰা ওলাই আহিছে। কিন্তু তেওঁলোকে গুজৰাটী ভাষাত কথা কয়, স্থানীয় ধৰ্ম পালন কৰে আৰু সম্পূৰ্ণভাৱে ভাৰতীয় সমাজৰ অংশ হৈ পৰিছে। সিদ্ধি জনগোষ্ঠীৰ ধামাল নৃত্য বিখ্যাত। আফ্ৰিকান ঢোল, গীটাৰ সদৃশ বাদ্যযন্ত্ৰ আৰু সমবেত সংগীতত তেওঁলোকে উল্লাসেৰে নাচে। যেতিয়া উৎসৱ, বিবাহ আৰু আনন্দৰ দিন আহে, তেওঁলোকে এই নৃত্যৰ জৰিয়তে আফ্ৰিকাৰ ঐতিহ্যক জীৱন্ত কৰি তোলে। তেওঁলোকে বিভিন্ন ধৰ্মৰ মান্যতা ৰাখে, কিছুমান হিন্দু, কিছুমান মুছলমান আৰু কিছুমান খ্ৰীষ্টান। তথাপিও তেওঁলোকে সকলোৰে মাজত একেই সমাজ, একেই পৰম্পৰা পালন কৰে। জাম্বুৰ গাঁও গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত অৱস্থিত, অৰ্থাৎ এছিয়ান সিংহৰ ঘৰ। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই গাঁৱৰ মানুহে খেতি, পশুপালন আৰু পৰ্যটন-কেন্দ্ৰিক কাম কৰি সাধাৰণ জীৱন যাপন কৰে। বহু পৰ্যটকে গিৰ ভ্ৰমণৰ পাছত জাম্বুৰলৈ আহে, যাতে তেওঁলোকে আফ্ৰিকা সদৃশ সংস্কৃতিৰ সোৱাদ পায়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক জাম্বু গাঁৱৰ সেই ৰহস্যজনক কথা। বিশেষকৈ জাম্বুৰ গাঁৱত জৰুৱা সন্তান জন্ম বেছি হয় বুলি কোৱা হয়। বহু পৰিয়ালৰ ঘৰতে ২টা বা ৩টা জৰুৱা শিশু জন্মিছে। সেয়ে গাঁওবাসীয়ে গৰ্বেৰে কয়, আমাৰ গাঁও আফ্ৰিকাৰ দৰে জৰুৱা সন্তানৰ জন্মৰ গাঁও। বৈজ্ঞানিক দৃষ্টিৰে এই কথাটো সম্পূৰ্ণ অলৌকিক নহয়। আফ্ৰিকাৰ বহু দেশত, বিশেষকৈ নাইজেৰিয়া আৰু কেনিয়াত জৰুৱা সন্তানৰ জন্মৰ হাৰ বিশ্বত আটাইতকৈ বেছি। সিদ্ধি জনগোষ্ঠীও সেই আফ্ৰিকান বংশৰ অংশ। সেয়ে তেওঁলোকৰ জেনেটিক বৈশিষ্ট্যৰ ফলত ইয়াতো জৰুৱা শিশুৰ জন্ম কিছু বেছি দেখা যায়। যদিও এইটো চৰকাৰীভাৱে প্ৰমাণ হোৱা নাই, তথাপিও গাঁওবাসীৰ অভিজ্ঞতাত এই ঘটনাই গাঁওখনক আৰু ৰহস্যময় কৰি তুলিছে। অতীতত সিদ্ধি জনগোষ্ঠী সমাজৰ পৰা অলপ পিছ পৰিছিল, কিন্তু এতিয়া চৰকাৰ আৰু NGOসকলৰ সহায়ত তেওঁলোকে শিক্ষাৰ পথত আগবাঢ়িছে। আজিৰ দিনত বহু সিদ্ধি যুৱকে আৰ্মি, পুলিচ, খেল আৰু সংগীত ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাইছে। জাম্বুৰ গাঁও হৈছে এক সজীৱ উদাহৰণ, য'ত আফ্ৰিকাৰ সংস্কৃতি ভাৰতৰ মাটিৰ লগত মিলি এক অনন্য গাঁথনি গঢ়িছে। এতিয়া সিদ্ধি জনগোষ্ঠী কেৱল অতীতৰ স্মৃতি নহয়, তেওঁলোকে ভৱিষ্যতৰ আশাও।
সেয়েহে জাম্বুৰক মানুহে ইণ্ডিয়াৰ মিনি আফ্ৰিকা বুলি কয় আৰু একে সময়তে এই গাঁওখনক টুইনছ ভিলেজ অৱ গুজৰাট বুলিও জনা যায়। প্ৰিয় দৰ্শক, যদি আপুনি এই ভিডিঅ'ৰ জৰিয়তে নতুন কিবা জানিলে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।